খুবছো हेलो गाइस নমস্কাৰ বন্ধু বান্ধৱীসকল ৰাতিপুৱাই পুৱাই কুঁৱলীৰ মাজে মাজে ওলালোঁ আজি ডিপাৰ্টমেণ্টৰ পিকনিক বুলি সেইবাবে এইদৰে আমি যাই আছোঁ বাছত উঠিবলৈ সকলোৱে এইখিনিতে মোক হিৰুমা এটা নাম শুনকচোন খুবছো বুলি মাতিছিল হেৰি মাতিছিলে কল্পনা ৰশ্মি মাতিছিল খুবছো আৰু এইদৰে গৈ গৈ আমি বাছত বহি ল'লোঁ আৰু চাওকচোন চাহিল দাই আমাৰ মানে য'তে কেমেৰা দেখে তাতে দাঁতকেইটা দেখুৱাবলৈ আহে আৰু মই অলপমান চাউণ্ডটো বেলেগ কৰি দিছোঁ কাৰণ কপিৰাইট লাগি যাব পাৰে সেইবাবে আৰু এইদৰে সকলোৱে প্ৰথমতে বহি আছিল তাৰপিছত পূৰা একদম ডেন্স কৰাত লাগি গ'ল এইদৰে চাওকচোন এই চাওক পৰশমণি এযোৰ বাচ্ছাৰ চশমা পিন্ধি লৈছে আৰু চাই লওক চাওক বেলেগ ডেন্স কৰি আছে আৰু পাৰাখিনি কেপচাৰ কৰিবলৈ চেষ্টা কৰিছোঁ আৰু সকলোকে উঠাবলৈ আৰু এয়া হ'ল চিৰুমা আৰু চাহিলদাৰ বোলে প্ৰেছাৰে উঠি গ'ল ডেন্স কৰি কৰি এইখিনিতে আমাৰ প্ৰাণজ্যোতিয়ে ভয় খালে মই বোলে কেমেৰা কৰি আছোঁ হয় হয় আহি গ'লা দিয়া ইউটিউবত আৰু এইদৰে আমি আহি শৰাইঘাট ব্ৰিজ পালোঁ আৰু সৰুতে মই কিন্তু একদম মানে ইয়াৰে খুঁটাগিলাক গণি গণি গৈছিলোঁ কিমানটা খুঁটা আছে আৰু কোনে কোনে কৰিছিল জনাবচোন কমেণ্টত আৰু ইয়াৰ পিছতে আমাৰ চবতছে জচিলা ছাৰজন মানে হিতেশ ছাৰৰ এণ্ট্ৰি হৈ গ'ল তাৰপিছত মমতা মেমো আহি গ'ল সেইখিনি ভিডিঅ' মই কৰিব পাহৰি গ'লোঁ বাৰু একদম এক্সাইটেড হৈ গৈছিলোঁ আৰু সকলোৱে একদম পূৰা আৰু মেম বুলি ক'লে আৰু চবেই পাগল আৰু আমি এইদৰে কল আৰু কমলা খালোঁ আৰু আহি আমাৰ স্থান পায়ে গ'লোঁ মেঘালয়ৰ umsiang আৰু তপাতলি বুলিও জনা যায় ইয়াৰ চাওকচোন কি ধুনীয়া পাহাৰ গছ ঠাইখিনি ভালেই লাগে বাৰু আৰু ইয়াৰ ৰাস্তাবোৰো বৰ ধুনীয়া হয় ভালেই লাগে ঠাইখিনি আৰু কোনোবা আহিব খুজিলে আহিব পাৰে আচলতে বহুতে আহি গৈছে যিসকলে আহি পোৱা নাই আহি যাব পাৰে আৰু ইয়াতে এটা মন্দিৰো দেখিলোঁ শিৱ মন্দিৰ চাগে আৰু এইদৰে আমি আহি পালোঁৱেই দিয়ক আৰু এইদৰে আমাৰ বাছখন ৰখি গ'ল আৰু ঠাইখিনিত সকলোৱে ল'ৰাসকলে আমাৰ এইদৰে কাপোৰ চাপোৰ টানি দিলে ভালদৰে পিকনিকৰ মানে খানা খাবৰ বাবে ঠাইখিনি ভাল কৰি ল'লে আৰু তাৰপিছত আমাৰ ডিপাৰ্টমেণ্টৰ ছাৰ মেম তিনিওজনে লগ লাগি এইদৰে কেক কাটিলে নিউ ইয়েৰ চেলিব্ৰেশ্যন বুলি এইদৰে কেক কটা হ'ল আৰু এইদৰে আমি ব্ৰেকফাষ্ট কৰিলোঁ মেমে এটা পিঠা লৈ আহিছিল মানে প্ৰত্যেকবাৰে আনে মেমৰ মানে হাতৰ কি ক'ম আৰু খাই বহুত ভাল লাগে আৰু তাৰপিছত একেলগে বহি মেমৰ লগত ব্ৰেকফাষ্ট কৰি থকাৰ সময়ত আমি কেইজনী মানে মেমৰ পৰা পিঠাৰ ৰেচিপিও শুনিলোঁ মানে জানি ল'লোঁ কেনেদৰে বনায় তেখেতে আৰু আমাৰ চিৰুমা বাইদেৱে হাঁহি আছে কিয় জানে মানে তাইক মাছৰুম এৰুৱাবলৈ দিয়া হৈছিল কিন্তু তাইৰ বোলে দেখি কিনে কাম্বা লাগিল সেইবাবে পূৰা হাঁহি আছিল আৰু তাৰপিছত আমি তাৰ ওচৰে পাজৰে থকা ঠাইখিনি ফুৰিবলৈ গ'লোঁ আৰু তাত সৰু সৰু বহুতো দোকানো আছিল আৰু মই তাত বাচ্ছাৰ খেলনা বস্তু এটাও খেলি চালোঁ এইদৰে আৰু তাৰপিছত মেমকো এইদৰে দেখুৱাই দিলোঁ অলপমান মানে মেম ৰিটায়াৰমেণ্টৰ পিছতো যে এইদৰে আমাৰ লগত আহিছে বহুত ভাল লাগে মেমক আমাৰ পিকনিকটোত যেন চনে পে সুহাগা কথা এষাৰ আছে নহয় তেনেকুৱা হেল্ল' গাইজ এইদৰে
দেখিছেনে গাইজ কি ক'লে মোক মই মানে এনেদৰে ব্লগ বনাব নোৱাৰোঁ আই হোপ চ' পিছলৈ ট্ৰাই কৰিব পাৰিম আৰু চাওকচোন চিৰুমাক তাই বোলে বাৰী লৈ গ'লে এনেদৰে জঁপিয়াই জঁপিয়াই যায় তাকে দেখাই আছিল আৰু এইদৰে পৰশমণিও দেখুৱাই দিলে কেনেকৈ জঁপিয়াই আৰু দুয়ো এইদৰে জঁপিয়াব ধৰিলে মানে সৰু চলিবলৈ দুয়ো ৰান্ধনী দাদাসকলেও এইদৰে খানা তৈয়াৰ কৰি আছে হ'বই আৰু বেছি টাইম নাই বাৰু তাৰপিছত আমি আৰু অকণমান ফুৰিবলৈ গ'লোঁ কান্দি খেলছি আৰু আমাৰ আছিকে ভনিতাক অলপমান পকাই আছিল আৰু চাবলৈ বহুত জাগা আছিল বাৰু আমি যোৱা নহ'লে ভালদৰে আৰু এইদৰে আমাৰ খানাৰ আৰম্ভণি হৈ গ'ল সকলোৱে খালে আমি অলপমান দেৰিকৈ খাম মানে আগতে ছাৰ মেম আৰু সৰু ল'ৰা ছোৱালীসকলে খাই ল'লে তাৰপিছত এইদৰে আমি বহি গ'লোঁ চাওক খানা বহুত টেষ্টি হৈছিল দেই আৰু তাৰপিছত আমি এইদৰে আমাৰ উভতনি যাত্ৰা আৰম্ভ কৰিলোঁ বেছি টাইম নাথাকিলোঁ বাৰু তাত 4টাৰ আগে আগে ওলাই আহিলোঁ আৰু অহাৰ টাইমত এইদৰে চাওক ইহঁতৰ ডেন্স আৰু আকৌ আৰম্ভ হৈ গ'ল আৰু আৰু এইদৰে মেমেও সকলোৰে লগত লাষ্টত টেপাক ডেন্স কৰি দিলে আৰু সকলোৱে বহুত এনজয় কৰিলে ভাল লাগিল আৰু এইদৰে এনজয় কৰি থকাৰ সময়তে আমাৰ এই পিকনিকৰ সামৰণি হ'বৰ হ'লেই মানে আমাৰ ঘৰ পাবৰ হ'লেই আৰু আমাৰো 5th চেমৰ এইবাৰ লাষ্ট পিকনিক হয় সেইবাবে মেমৰিটো থাকি যাওক বুলি ভিডিঅ'টো বনালোঁ কেনে হৈছে জনাব মানে हम रहे या ना रहे कल याद आएंगे ये पल চ' ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব প্লিজ আজিলৈ এয়াই বাই